Hello guys, welcome back to my YouTube channel. সকলকে মোৰ এটা ভিডিঅ' স্বাগতম জনাইছো। সো গাইজ আজি গৈ আছো আমগুৰিলৈ। কিয় কৰি আছো এতিয়া মই নকওঁ, থাম্বনেইলটো দেখি আপোনালোকে নিশ্চয় কিবা এটা সন্দেহ কৰিছে। গতিকেলৈ ভিডিঅ'টো শেষত কৈ আছো, নহবা মাছ ভাগত গম পাব ভিডিঅ'টোৰ। তো ভিডিঅ'টো বুঢ়ালৈকে চাই থাকিব বুলি আশা কৰি বুলি যাওঁ। চ' বতৰটো অলপমান কিবাই কৰি আছে আৰু তো যাম বলক। তো গাইজ প্ৰথমে আমগুৰিত আহি পেলাই আমি এইখন দোকানত সোমালোঁ। মানে এইখন দোকানত সোমালোঁ কিহৰ কাৰণে সোমাইছোঁ আপোনালোকক কোৱা নাই। জুৱেলাৰী দোকানখন খুব মজা লাগিছে নহয় জানো। লাহে লাহে কৈ আছোঁ ৰ'ব বাৰু। প্ৰথমখনত সোমাই পচন্দ নহ'ল, সেইখনত সোমাইছোঁ বুলিয়ে পচন্দ নহ'লেই এইগৰাকী। আকৌ এবাৰ ছেকেণ্ডখনত সোমাবলৈ আহিছোঁ, কি বা হয় চাই লওঁচোন ৰ'ব। গাইজ জুৱেলাৰী চাইছোঁ তো মানে পচন্দ হোৱা নাই, নিজৰ পচন্দ এইফালে আকৌ বেলেগ এখন দোকানত আহিছোঁ। সেইখন দোকানত চাইছিলোঁ পচন্দ নহ'ল, এতিয়া আকৌ বেলেগ এখন দোকানত আহিছোঁ। এতিয়া ধুনীয়াকৈ গৈ মেলি ল'লোঁ। এতিয়া মানে পচন্দ হৈছে, গম পাব ভিডিঅ'টো সিফালে ইয়াতে লৈছোঁ আৰু বহুতখন গান চালোঁ। তো গাইজ ধুনীয়াকৈ তাৰ পৰা ওলালোঁ। আমি কি ল'ব লগা আছিলে ল'লোঁ, মই একেবাৰে শেষত ক'ম বাৰু ভিডিঅ'টো। তাৰ পাছতে আমি সোমালোঁ ইয়াত মানে ভাবিলোঁ যে কিবা এটা টয় লৈ লওঁ, মানে আমাৰ সজাবৰ কাৰণে, ঘৰত সজাবৰ কাৰণে লাগে যিহেতু। গতিকে লৈ চাইছোঁ কি লওঁ। এইটো ধুনীয়া লাগিছে বাৰু নহয় জানো, বৌদ্ধ ধৰ্মৰ। তাৰপিছতে এইবিলাক আছে আৰু কি আছে মই দেখাই আছোঁ লাহে লাহে। এইবিলাক চাওকচোন পূৰা এগালমান আছে। মানে আপোনালোকে যদি কিবা গিফ্ট চিফ্ট ল'ব লগা হয় বাৰ্থডেৰ কাৰণে কিবা কাৰণে, তো এইবিলাক ল'ব পাৰে আৰু পূৰা মজা আছে। নজৰিলে আৰু কান্দিবহে লগাই দেচোন। এইকেইটা ভালে লাগিছে নহয় জানো তইকেইটা। এইকেইটা চক এটা এইটো মানে লাইট জ্বলি থকা পূৰা তেনেকৈ সজাবৰ কাৰণে ঘৰত ধুনীয়া আৰু। এইটো এটা আৰু এটা সেইটো দেখিছে মই দেখাই আছোঁ। এইটো এটা তো এইটো মানে জ্বলে, ওপৰতে এটা কিটিপ আছে হা। এই কিটিপটো এনেকৈ অন কৰি দিলে হৈ যায় বছ। এইটো কিটিপটো আগলৈ তেনেকৈ ঠেলা মাৰি দিলে হৈ যায় আৰু। তো ইয়াত ঠেলা মাৰি দিলোঁ, এয়া চব। তো এয়াই আৰু আহিলোঁ আমি। এতিয়া আমি হোটেল এখনতে কিবা এটা খাই ল'ম বুলি ভাবিছোঁ। আৰু এইখন আছে তাত, তো মানে তাত দামটো বহুত ক'লে আকৌ 50 টকাৰো কমাই দিছে, কেইটকা 20 টকা দিছে। কিন্তু যিখিনি হ'ল বাৰু, বেলেগতো দাম মানে ক'ৰবাত ভাল, ক'ৰবাত মানে বেয়া হ'ব, কিবা হ'ব মিলাই আনিছিলে। লাষ্ট এখন দোকানে আছিলে, তো সেইখন দোকানত চাবাই লৈ পেলাই ধুনীয়াকৈ বস্তু কেইটামান কিনি ল'লোঁ। আৰু লগতে ইয়াত 99 ষ্ট'ৰৰ পৰা এইকেইটা বস্তু কিনি ল'লোঁ ধুনীয়াকৈ। আৰু মিঠাইখন খাবলৈ 20 টকা এটা দিছিলে, নিজৰে মিলাই পেলাই কিবা খাব দিছোঁ। আৰু আপোনালোককো প্ৰেফাৰ কৰিছোঁ, এই ডাঙৰ হোটেলবিলাকত গৈ পেলাই কিবা কিবি খোৱাতকৈ এই সৰু সৰু দোকানবিলাকতে খাব। খুব অন্ততঃ ভাল বনায়, মানে ভালকৈ বনায়। বস্তু পাই সৰু দোকানত, কিন্তু ফ্ৰিজ চিজ নাথাকে ন, ইমান পুৰণা দুদিন দিনৰ বস্তু মানে বাঢ়ি বস্তুবিলাক নোপায় সৰু দোকানবিলাক। আৰু ডাঙৰ দোকানত হ'লে গেলা বস্তু ফ্ৰিজত থোৱা বস্তুৱে পায়। মই তাকে কৈছোঁ। আৰু ফাইনেলি ছুটি আহি গ'ল, খাই লওঁ আৰু ধুনীয়াকৈ। পান খানে वाला মেডাম। মই নাখাওঁ দেই। তো গাইজ যেতিয়া ঘৰলৈ যাব লাগিলোঁ এইফালে আছে।
গাইজ এতিয়া আমাৰ বজাৰ কৰি মেলি হৈ গ'ল তেতিয়া ঘৰলৈ যাম এতিয়া ঘৰ লগ পাই আছোঁ হা বাই বাই ৰাখিবি যতনেৰে ফাগুনক মোৰ বতাহে উৰুৱাব মন নাযাবি থৈ ফাগুনক দুমুজা মোৰে কাষত তো আজি গোটেই দিনটো জুৱেলাৰী দোকানত ঘূৰি ঘূৰি আমি ৰূপৰ এই বস্তুটো আনিবলৈ বিচাৰিছিলোঁ এই মানে লকেটটো NIDHI এইটো বাৰু লিখি দিছে মানে ধুনীয়াকৈ তাতে লিখি দিছে আৰু এইটো 1000ৰ ভিতৰতে পৰিলে আৰু সোণৰ বাৰু একো বস্তু লোৱা নাই দেই কাইলৈ সুধি আছে আমাৰ সৰুবাৰ বৰ্জনাকৰ ছোৱালীজনী তো এয়া ধুনীয়াকৈ লৈ লৈছোঁ এইয়া ধুনীয়া লাগিছে নহয় জানো কেনেকুৱা লাগিছে জনাবচোন বাৰু ভাগিনৰ পৰা পচন্দ হয় নহয় 2,000 years later. চ' গাইজ মই আহি পালোহি বাঘ থৈ পেলাই আমগুৰিপাটো পালোহি অথনি তাৰপাছতে আকৌ বাঘ থ'বলৈ গৈছিলোঁ তো বাঘ থৈ আহি পালোহি চ' গাইজ ভিডিঅ'টো ইমানতে এণ্ডিং কৰি দিওঁ বুলি ভাবিছোঁ মানে একদম অৱস্থা বেয়া এখন এখন লগাই আছোঁ মানে কাহি কাহি অৱস্থা বেয়া চ' ব্লগটো ইমানতে এণ্ডিং কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিওঁ বুলি আশা ৰাখিলোঁ প্লিজ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ